কবিতাৰ শিৰোনাম আপোনাৰ বাবে নিষিদ্ধ ঘোষণা কৰা হওক বাগিচাৰ কলিবোৰ। কবি দীপাৱলী কুৰ্মী। আমাক আমাৰ দৰেই থাকিব দিয়ক। কলঘৰৰ ধোঁৱাবোৰেই আমাৰ উশাহ হওক। ষড়যন্ত্ৰৰ মালাৰে আমি আৰু কিমান পিন্ধিম হত্যাৰ পোছাক। আমাক পৰিৱৰ্তনৰ মিথ্যা সপোন নেদেখুৱাব। যদি শিক্ষাৰ নামেই লুণ্ঠন হয়, আমাৰ ভোকেই যদি আপোনা সবৰ ৰাজনীতিৰ সমল হয়, আমিবোৰৰ আশ্ৰয়েই যদি নিৰ্ণয় কৰে আপোনাৰ ভূতৰ অংক, তেনে শিক্ষা, অন্ন আৰু বাসস্থানৰ প্ৰয়োজনো নিপাত যাওক। হুইচেলত মাততেই ঘূৰক আমাৰ জীৱনৰ চকৰি। সূৰ্যৰ উদয় আৰু অস্ত যোৱাৰ দৰেই অন্তত সত্য ইয়াৰ শব্দ। কলঘৰৰ ধোঁৱাবোৰ আপোনাৰ শিক্ষাৰ কলুষতাৰ পৰা বহু গুণেই মুক্ত। উন্নয়নৰ স্বপ্ন দেখুৱাই দেখুৱাই আমাৰ ত্যাগৰ জখলাৰে আৰু কিমান ওপৰলৈ শিপাব। হ'ব নোৱাৰো আমি আৰু তেনে শোষণৰ চিৰি। যদি শিক্ষাৰ অৰ্থই দুৰ্নীতি, ভোকৰ পৰিণামেই ৰাজনীতি, জীৱনৰ স্বপ্নই আমাৰ হত্যাৰ নাম, তেন্তে আপুনি তেনে সপোন দেখুৱাবলৈ আমাৰ বাগিচালৈ নাহিব। আমাক প্ৰলোভনৰ মায়াৰে বলিৰ পাঠা সজোৱাৰ সপোন দেখাও আপুনি বন্ধ কৰক। কলখনৰ ধোঁৱাই হওক আমাৰ উশাহ, শিৰিষেই হওক আমাৰ আশ্ৰয়। বাগিচাৰ সেউজীয়াবোৰেই হওক আমাৰ জীৱনৰ স্বপ্ন। আপোনাৰ বাবে নিষিদ্ধ ঘোষণা কৰা হওক বাগিচাৰ কলিবোৰ। ইয়াৰ পৰিবেষ্টনীতেই খলকনি তোলক আমাৰ জীৱন মৰণৰ আয়ুস।